এটি শিশুৰ শৈশৱতা, সুৰসীৰ চঞ্চলতা, প্ৰেমিকাৰ অভিমান, মাতৃত্বৰ নিস্বাৰ্থ প্ৰেম, পত্নীৰ সংগতা, এই সকলোবোৰ তাইৰ নিজৰ মাজতেই সোমাই আছে। তাই জানে যে সকলোকে জীৱনত সুখী কৰাটো সম্ভৱ নহয়। তাই অন্তঃসত্ত্বা দ্বিতীয়বাৰৰ বাবে সাংঘাতিক এক ভয় মনৰ মাজত, সমাজৰ মাজত বান্ধোন খাই থকা পৰিয়ালৰ কিছুমান অহংকাৰৰ মাজত। ঘৰখনৰ তৃতীয় বোৱাৰী তাই, প্ৰথম আৰু দ্বিতীয়জন বৰ্জনাৰ এজনী এজনী কন্যা সন্তান। তাইৰ সংসাৰখনতো প্ৰথমটি এজনী বৰ মৰম লগা কন্যা সন্তান। ওপৰৰ দুয়োগৰাকী বোৱাৰীৰ বয়স অনুযায়ী শাৰীৰিক হৰমনেল পৰিৱৰ্তনৰ বাবে দ্বিতীয় সন্তানৰ কথা আৰু ভাবিব নোৱাৰা হৈছে। সেয়েহে তাই আৰু তাইৰ স্বামীয়ে পৰিকল্পিতভাৱে এটি পুত্ৰ সন্তানৰ আশাত আকৌ এবাৰ এক চেষ্টা কৰিছে। আৰু এতিয়া তাইৰ উঠন হৈ পৰা পেটটোলৈ পৰিয়ালৰ সকলোৰে চকুবোৰ নিশাৰ হাবিৰ হায়েনাৰ চকুবোৰৰ নিচিনাকে তীক্ষ্ণ চাৱনিৰে তাইৰ ফালেই যেন চাই থাকে। কেতিয়া ভূমিষ্ঠ হ'ব এটি পুত্ৰ সন্তানৰ, এই বুলি যেন তাইক সদায় চাৰিওফালৰ পৰা সেই চকুবোৰে অনবৰত চিঞৰি চিঞৰি আছে। তাইৰ ভয় হৈছে, আকৌ যদি কন্যা সন্তানেই হয়, হ'ব নেকি বাৰু তাই লেলে চেইছে? সময় গণি আছে কেৱল তাই। এজন শিক্ষিত স্বামীয়েও তাইকে দোষাৰোপ কৰিব নেকি বাৰু? নে তাইৰ তেখেতে বুজিব যে পুৰুষৰ বীৰ্যইহে নিৰ্ধাৰণ কৰে আগন্তুক ভ্ৰূণৰ লিংগ উদ্গমত? এক অনুভৱ।